Hello everyone, welcome back to my YouTube channel Rupam Vlogs. আন এটা নতুন ভিডিও হইতে আপোনালোকক স্বাগতম জনাই মই মোৰ ভিডিওটো আৰম্ভ কৰিব ওলাইছো আজি ৰঙালী বিহু সো মোৰ তৰফৰ পৰা আপোনালোকক সকলোকে আপোনালোকৰ পৰিয়ালৰ সদস্যসকলকে হিয়া ভৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো আৰু মই এইটো চোলা পিন্ধিছো আকৌ মানে হেৰি আমাৰতো বিহুত আৰু নতুন এটা চোলা পিন্ধিব লাগে সেইকাৰণে এইটো কালি গৈ আনিছো এইটো পিন্ধিলো এতিয়া মানে আমাৰ ইয়াত অষ্টমী মেলা হৈ আছে ধুবৰিত অষ্টমী মেলা হৈ আছে এইটো আপোনালোকক দেখুৱাৰ কাৰণে মই আজি অলপ ৰেডি হলো আৰু মোৰ চেনেলত যদি কোনোবাই নতুন আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব স্কিপ নকৰাকৈ ভিডিও চাব গাইস সো ফাইনালি আহি গলো এতিয়া মানে ভিতৰত সোমাম আপোনালোকে চাব আৰু লগত গৈ আছো ভিতৰত মোৰ লগত আহিছে এইটো এইটা আৰু এয়া আৰু সো এতিয়া বলক ভিতৰলৈ যাওঁ লগত থাকা ভিডিওটো গোটেই ভিডিওটো চাব গাইজ মানে ব্ৰেক ডান্সত উঠিম না সেইকাৰণে টিকেটৰ কাৰণে ৱেইট কৰিছোঁ 5খনমান টিকেট ল'লোঁ আমি 5জন গৈছোঁ না সেইকাৰণে ল'লোঁ এতিয়া উঠিম যাই কিনে গাইজ এতিয়া আমি নাকৰ দ্বাৰত উঠিব গৈ আছোঁ চাওক ওপৰ ফালে এবাৰ ইয়াত উঠিম এতিয়া
গাইজ মানে কালি ৰাতি ভাগৰ লাগি গৈছে কাৰণে আৰু ভিডিঅ' বনাব পৰা নাই। চ' আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কিন্তু। আৰু কালি মানে নাকৰদলাত ফাৰ্ষ্ট এপাক আৰু দুপাকত অলপমান ভয় লাগিছে, তাৰপিছত কিন্তু ভয় লগা নাই। কিন্তু মোৰ লগৰকেইটা বহুত ভয় পাইছে। চ' এয়াই আৰু বাই বাই।